हेलो एवरीवन की खबर मोर नतुन एटा ब्लगले आपनालोকক स्वागतम जनाइছো आरो আজি आपनालोকৰ কাৰণে লৈ আহিছো কঁঠালৰ খুব সুন্দৰ এটি ৰেচিপি কিদৰে বনাও आपनालोকে শেষলৈকে চাই থাকিব আৰু কি ইয়াতে দিও आपनालोকক দেখুৱাই দিও আহকচোন প্ৰথমতে মই ইয়াতে দুটা ডাঙৰ সাইজৰ আলু এইদৰে টুকুৰা টুকুৰিকে কাটি ৰাখিছো আৰু এয়া কঁঠাল মিষ্টাৰে আহিবৰ সময়ত লৈ আহিছে এখানে কাটা কঁঠাল যেটো কাটিবৰ কাৰণে জমেলা নথাকে সেইভাবে আৰু ডাইৰেক্ট বনাব পাৰি সুবিধা হয় বনোৱাৰ কাৰণে আৰু কঁঠালত দিবৰ কাৰণে মছলা মই ইয়াতে কি ৰাখিছো আপোনালোকক দেখুৱাই দিও ইয়াতে জিৰা ধনিয়া গোটা ধনিয়া আৰু শুকান জলকীয়া এইদৰে মই তিয়াই ৰাখিছো অলপ কোমলিবলৈ দিছো ভালদৰে ধুই পেলাই অলপ তিয়াই ৰাখিছো আৰু ইয়াতে কেঁচা জলকীয়া ৰাখি দিছো জলকীয়া বহুত আছে কিন্তু জ্বলা হিমান নাই হয়তো আপোনালোকে ভাবিব পাৰে বহুত জ্বলা দিছো নহয় এটো জ্বলা কম আছে হেতুৰ কাৰণে আৰু ইয়াতে আদা ৰাখিছো এটুকু ডাঙৰ সাইজৰ আৰু দুটা পিয়াজ ৰাখি দিছো ডাঙৰ সাইজৰ নহৰু দিছো মই এটা যিখিনি ওলাইছে সেইখিনিয়ে আৰু ইয়াতে তিনিখিলা তেজপাত ৰাখিছো আৰু ইয়াতে গোটা গৰম মছলা ৰাখিছো দালচিনি লং আৰু এলাচি এখিনি মই শেষত অলপমান খুন্দি লম প্ৰথমে মই আলুখিনি অলপমান ফ্ৰাই কৰি লৈ আছো ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক শেয়াৰ কৰিব বুলি আশা ৰাখিলো আৰু এটা মৰম লগা কমেন্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ফলো কৰি দিব ফেসবুক পেজতো মোৰ এই ভিডিওটো যাব যেটো আপোনালোকে ফেসবুক পেজতো আপোনালোকে চাব পাৰিব আৰু মোৰ এলকে শৰ্মা বুলি ইউটিউব চেনেল এটা আছে ইউটিউবৰলৈ আপোনালোকে ভিডিওসমূহ চাব পাৰিব এতিয়া আহকচোন ৰেচিপিটো কিদৰে বনাও আপোনালোকক দেখুৱাও প্ৰথমে মই কেৰাহীটো গৰম হ'বলৈ দিছিলো আৰু ইয়াতে তেলখিনি অলৰেডি গৰম হৈ গৈছে মই আলুখিনি ফ্ৰাই কৰি লম আলুখিনি ফ্ৰাই কৰি পেলাই আপোনালোকক দেখুৱাই আছো এয়া আলুখিনিত মই অলপমান নিমখ এড কৰি দিম যাতে ফ্লেভাৰটো ভাল আহে ইয়াত নিমখ খুমালে অলপ খাবৰ কাৰণে ভাল লাগিব আৰু ৰঙচুৱা হোৱাৰ কাৰণে মই ইয়াতে অলপমান হালধিৰ গুৰি দি দিম অলপ হালধিৰ গুৰি দি আছো আৰু এতিয়া মই ভালদৰে আলুখিনি ফ্ৰাই কৰি লম অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি লম যেটো সবজিখন দেখিবলৈ ভাল লাগে এয়া ফ্ৰাই কৰি লৈ আছো আলুখিনি ফ্ৰাই হয় মানে মই মছলাখিনি পেষ্ট কৰি লম আলুখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই আলুখিনি উঠাই দিম মছলাখিনি পেষ্ট কৰা হৈ গল এতিয়া মই ইয়াতে আৰু অলপমান তেল এড কৰি দিছিলো এতিয়া মই এটা চামুচ পাঁচফোৰণ দি দিম আপোনালোকে পাঁচফোৰণটো দিব পাৰে ইচ্ছা হ'লে নিদিবও পাৰে আৰু এতিয়া মই কাটি থোৱা পিয়াজ দি দিম ভালদৰে ৰঙচুৱা কৰি পিয়াজখিনি ভাজি লম এতিয়া মই কঁঠালখিনি ইয়াতে দি দিম ভালদৰে মই কঁঠালখিনি অলপ সময় ভাজি লম এতিয়া মই ইয়াতে সোৱাদ অনুসাৰে নিমখ আৰু হালধিৰ গুৰি দি দিম এচামুচ নিমখ দিলো আৰু হালধিৰ গুৰি মই আধা চামুচ দিলো যেহেতু মই নিমখ আলু ভাজোতে দিছিলো তেলত সেইভাবে অলপমান কমাই দিছো লাগিলে আৰু দি দিম কঁঠালখিনি মোৰ ভাজা হৈছে এতিয়া মই ইয়াতে মছলা দি দিম যেটো মছলাখিনিও ভালদৰে ভাজি ল'ব লাগিব যেতে মছলাৰ পৰা পানীটো ওলাই পৰে সেইভাবে মছলাখিনি মই একেলগে দি দিলো মছলাখিনি ভালদৰে ভাজি লম মোৰ কঁঠালখিনি ভাজা হৈ গৈছে এতিয়া মই ভাজি থোৱা আলুখিনি ইয়াতে দি দিম
আলুখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ল'ম কঁঠাল আৰু মছলাৰ লগতে একেলগে ইয়াতে মই অলপমান পানী এড কৰি দিম গৰম পানীয়ে দিম বাৰু এয়া এতিয়া মই 5 মিনিটমান এইখিনি ঢাকন দি ৰাখিম মোৰ কঁঠালখিনি ভাজা হৈ গৈছে এতিয়া মই ইয়াতে পানী দি দিম মই গৰম পানী এড কৰিছোঁ আপোনালোকেও গৰম পানীয়ে দিব ঠাণ্ডা পানী যেহেতু ৰান্ধা বস্তুত দিব নালাগে গৰম পানী দিব লাগে গৰম পানী দিলে ইয়াৰ সোৱাদটো একেই থাকে ঠাণ্ডা পানী দিলে খেৰপা হৈ যায় আৰু যেহেতু মই এখন হাতেৰে মোবাইলটো ধৰি আছোঁ অলপ অসুবিধা হৈছে এতিয়া মই আৰু 5 মিনিটমান এইখিনি ঢাকন দি ৰাখিম যেহেতু কঁঠালখিনি সিজি গৈছে বেছি দেৰিলৈকে ৰাখিব নালাগে এতিয়া মই গণপাতখিনি ইয়াতে দি দিলোঁ শেষত গৰম মছলা দি একেবাৰে প্লেটিং কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ মোৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে কঁঠালৰ চব্জি এতিয়া মই গৰম মছলাখিনি দি দিম ইয়াতে এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম আপোনালোকক প্লেটিং কৰি পেলাই দেখুৱাই আছোঁ ফ্ৰেণ্ডছ মোৰ কঁঠালৰ চব্জিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে একেবাৰে মাংসৰ দৰে হৈছে খাবলৈ খুবেই টেষ্টি আৰু কালাৰটো ইমান সুন্দৰ আহিছে আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইদৰে নতুন নতুন